আপোনালোকৰ খবৰ নিশ্চয় ভাল। এয়া মই বৰ্তমান খিচিৰি বনাইছোঁ, হস্পিটেলত দিব লাগে। এনে অৱশ্যে মচুৰ দালি নিদিয়ে, কিন্তু মই অকণমান মচুৰ দালিও দিছোঁ, কাৰণ বেমাৰী হয় বুলিয়ে আকৌ ইমান বেমাৰীৰ দৰে খাদ্য খাবলৈ বোলে ফিকা ফিকা লাগিব। হাজবেণ্ডে ক'লে অকণমান ভালকৈ বনাই দিবা, কাৰণ কিয় ইমান ফিকা ফিকা হ'লে খাবলৈ ইচ্ছা নকৰিব। সেইটো কাৰণে ধুনীয়াকৈ গোটেই ভেজিটেবলছ দিছোঁ। এই আকৌ মুগ দালি আৰু জহা চাউলেৰে ধুনীয়াকৈ মই খিচিৰি বহাইছোঁ আৰু দেখাই আছোঁ আপোনালোকক। ইয়াতে অকণমান মই জিৰা দিম বাৰু, কাৰণ একেবাৰে ফিকা হ'লেও খাবলৈ ভাল নালাগে। কাৰণ মোৰ অপাৰেশ্যন কৰোঁতে মই গম পাইছোঁ যে একদম ফিকা ফিকা খালে খাবলৈ ইচ্ছাই নাযায়, কাৰণ খাবলৈতো তেনেকৈ খাদ্য নিদিয়ে, খিচিৰি দিয়ে বা একদম মাৰ ভাত দিয়ে। অকণমান জিৰা দিছোঁ, জাষ্ট অকণমান 4-5টামান এতিয়া চিটি লগাই দিম বাছ। গেছটো বঢ়াই দিলোঁ। মোৰ খিচাৰি ৰেডি, মানে মেডিকেললৈও দিবৰ কাৰণে ৰেডি। আৰু ইয়াতে অকণমান মই কেঁচা ধনিয়া কাটি দিছোঁ বাৰু, কাৰণ বেমাৰী হ'লেও খাবলৈ এইটো ইচ্ছা কৰিব লাগিব, মনো যাব লাগিব। আৰু একেবাৰে এই খিচাৰিয়ে মোৰ হাজবেণ্ডলৈকেও বাৰু দিওঁ অকণমান খাই কেনে, এতিয়া হস্পিটেল যাব যিহেতু। ধুনীয়াকৈ এতিয়া ঠাণ্ডা হ'বলৈ দিছোঁ, কাৰণ মই বাৰুতো আজি ভাত চাত নাখাওঁ, সেইটো কাৰণে হাজবেণ্ডক এই খুৱাই পঠাম। আৰু পাপায়ো এই খাব, খিচাৰিয়ে খাব বাৰু, আৰু মামালৈকেও এই পঠাম। বাকী যিয়ে নহওক আজিৰ বাৰু হৈ গ'ল। তো বেমাৰী আজি ঘৰত আহিব, ভালে ভালে হৈ গ'ল অপাৰেশ্যন। এয়া খিচিৰি পেকিং হৈ গ'ল, আৰু এতিয়া ধুনীয়াকৈ হাজবেণ্ড গ'লে দি পঠাম।